নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনুপমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডুডছ আছামলৈ। আমি সকলোৱে জ্ঞাত অসমৰ ইতিহাসত আহোমসকলৰ যি অৱদান সি সদায় গৌৰৱোজ্জ্বল অধ্যায় হৈ আছে আৰু তাৰে এক উদাহৰণ আমাৰ নগাঁও জিলাৰ চামগুৰিৰ চামধৰা গড়। এই গড়টোৰ এক সুদীৰ্ঘ ইতিহাস আছে। নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী সদাশিৱ পাহাৰৰ পৰা উত্তৰে ব্ৰহ্মপুত্ৰ নদী পৰ্যন্ত সুদীৰ্ঘ অঞ্চলব্যাপী 1616 চনতেই নিৰ্মাণ কৰাইছিল স্বৰ্গদেউ প্ৰতাপ সিংহ। আহোমৰ দিনৰে এই কীৰ্তিচিহ্নৰ মাজেৰেই 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে আৰু গড়টোক দুটা ভাগত বিভক্ত কৰিছে। অসমীয়াৰ গৌৰৱ উজ্জ্বল ইতিহাস বুকুত সামৰি বিগত প্ৰায় 400 বছৰ ধৰি মধ্য অসমত মূৰ তুলি থিয় দি হৈ আছে এই ঐতিহাসিক চামধৰা গড়টো। আপোনালোকে দেখা পাইছে গড়টোৰ ওপৰতে আছে এটা কালী মন্দিৰ আৰু ইয়াত বহুখিনি চেগুন গছ ৰোপণ কৰি থোৱা হৈছে। এটা সুন্দৰ পৰিৱেশ। আপোনালোকে যদি উজনিৰ পৰা বা নামনি দিশৰ পৰা উজনিলৈ যায় তেতিয়াহ'লে আপোনালোকে দেখা পাব ৰঙাগড়া অঞ্চলত এই গড়টো অৱস্থিত। আগলৈ এনেধৰণৰ ভিডিঅ' লাভ কৰিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।